হাই এভৰিৱান চেলিমাছ কিচেন এণ্ড ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই লৈ আহিছোঁ এটা সৰিয়হ দি বনোৱা মাছ আৰু ছজনাৰ চব্জি আহকচোন চাওঁ কেনেকৈনো মই বনাওঁ তাকে অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাব স্কিপ নকৰিব আৰু যিসকল মোৰ চেনেলত নিউ আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আগতীয়াকৈ পাই থাকে আৰু যোনবিলাক মোৰ পুৰণা ভিউৱাৰ্ছ তেওঁলোকে সদায় মোক এনেকৈ মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ সকলোলৈকে তেতিয়াহ'লে আহকচোন চাওঁ এতিয়া মই মিক্সি জাৰটোতে অলপমান সৰিয়হ ধুই বগা সৰিয়হ ধুই ল'লোঁ ইয়াতে দিম মই এতিয়া অলপমান জিৰা চাওক চাহ খোৱা চামুচখনেৰে অলপমান জিৰা দিলোঁ আৰু নহৰু পেষ্ট দিম অলপ আপোনালোকে গোটা নহৰু ইউজ কৰিব পাৰিব মই এইটো পেষ্ট দিছোঁ 1 চামুচ আৰু অকণমান বেছি দিছোঁ আৰু মই গোটা চাওক এনেকৈ গোটাকৈ জলকীয়া 3টা লৈছোঁ কেঁচা জলকীয়া ইয়াতে এতিয়া অকণমান পানী ঢালি মই এটা পেষ্ট বনাই ল'ম এখন কেৰাহী পাতি ল'লোঁ আৰু এয়া মই সৰিয়হৰ পেষ্ট বনাই ল'লোঁ পেষ্টখিনি আপোনালোকে সৰিয়হখিনি আগে ভিজাই ৰাখিব তেতিয়া ভালদৰে গুড়ি হোৱাত সহায় হ'ব আৰু ইয়াতে মই মিঠাতেল ইউজ কৰিছোঁ অলপমান তেল ঢালি ল'লোঁ এতিয়া মই ইয়াতে অলপমান জিৰা দিম চাওক জিৰাখিনি এতিয়া ইয়াতে ফুটিব দিম ভালদৰে ইয়াতে এতিয়া মই এটা মিডিয়াম আকাৰৰ পিঁয়াজ কাটি লৈছোঁ এতিয়া চাওক পিঁয়াজখিনি মোৰ ভাজা হৈ গ'ল পিঁয়াজখিনি ইয়াতকৈ বেছি ভাজিব নালাগে অলপ অলপ পিংক কালাৰ হোৱালৈকে ভাজি ল'ব এতিয়া ইয়াতে মই এই পেষ্টটো দি দিম সৰিয়হৰ এতিয়া ভালদৰে এইখিনি মই ভাজি ল'ম আৰু এতিয়া মই ইয়াতে মই জলকীয়া গুড়ি অলপ দি দিলোঁ ½ টিস্পুনমান দিছোঁ মই জলকীয়া গুড়ি আপোনালোকে জ্বলাটো যিমান খায় সেইটো হিচাপত দিব আৰু এয়া মই হালধি গুড়ি দিলোঁ আৰু অলপমান দিছোঁ মই ব্লেক পেপাৰ জালুকৰ গুড়া অকণমান দিছোঁ জালুকৰ গুড়াটো অপশ্যনেল হয় আপোনালোকে ভাল পালে দিব আৰু ইয়াতে মই এতিয়া পানী দিম আৰু সৰিয়হৰ পেষ্ট আপোনালোকৰ হিচাপত ল'ব কম বেছি আপোনালোকে যদি বেছিকৈ ভাল পায় বেছিকৈ ল'ব আৰু যদি পাতলকৈ বিচাৰে পাতলকৈ কমকৈ দিব যদি গ্ৰেভিটো ডাঠ বিচাৰে বেছিকৈ দিব এতিয়া এইখিনি মই ভালদৰে 5 মিনিটৰ কাৰণে পানী অলপ দি উতলাই ল'ম আৰু মই লৈছোঁ কান্ধুলি মাছ আপোনালোকে ইচ্ছা কৰিলে বেলেগ মাছো ল'ব পাৰিব চাওক মই লৈছোঁ কান্ধুলি মাছ আপোনালোকে যদি বেলেগ মাছ থাকে বেলেগ মাছ দিয়ে বনাই খাব পাৰিব মছলাখিনি আমাৰ উতলিছে প্ৰায় সৰিয়হখিনি উতলি গ'ল ভালদৰে 5 মিনিট হৈ গ'ল ইয়াতে মই মাছখিনি দি দিছোঁ আপোনালোকে ইচ্ছা কৰিলে মাছটো ফ্ৰাই কৰি ল'ব পাৰে কিন্তু কেঁচা কৰি এনেকৈ বনাই খাবচোন এবাৰ বহুত টেষ্টি লাগে এনেকৈ এবাৰ ট্ৰাই কৰি চাব এতিয়া মাছটো আমি অলপ দেৰি আকৌ সিজিব দিম উতলি আছে ইয়াতে দিম মই এতিয়া সোৱাদ অনুসৰি নিমখ আৰু এতিয়া মই ছজনাখিনি ইয়াতে দি দিম
এতিয়া সজনাখিনি ভালদৰে মছলাৰ লগত মিক্স কৰি দিম। এতিয়া এখন ঢাকনাৰ সহায়ত এইখিনি ঢাকি দিম। এতিয়া আমাৰ সজনা তৰকাৰী ৰেডি হৈ গ'ল। এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। সজনাখিনি আপোনালোকে সেয়া চাওক, দেখা পাইছে তেল এৰি দিছে, মানে আমাৰ সজনা তৰকাৰী ৰেডি হৈ গ'ল। আৰু যেতিয়া সজনাখিনি আপোনালোকে প্ৰথম যেতিয়া পানী দি উঠাই দিব 5 মিনিটৰ কাৰণে হাই ফ্লেমত ৰাখিব, আৰু তাৰপিছত একেবাৰে চিমত কৰি 10 মিনিটৰ কাৰণে আকৌ ৰাখি দিব, তেতিয়া খাবলৈ বহুত টেষ্টি হয়। ভাল পালে তেনেহ'লে এটা লাইক কৰিব, আৰু এক লাইকটো বনতা হে। हर एक मेरे दोस्त को मैं बोल रही हूँ, आप सब लोग एक एक लाइक कर दीजिएगा। আৰু যদি কিবা বেলেগ ৰেচিপি লাগে তেনেহ'লে তলত কমেণ্ট কৰি জনাব, আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ পাহৰি নাযাব। তেনেহ'লে আজিলৈ ৰাখিছোঁ ভিডিঅ'টো ইয়াতে, আৰু আকৌ এদিন লগ পাম কোনো এটি নতুন ভিডিঅ'লৈ। তেতিয়ালৈকে ৱেইট কৰক। বাই।